লৈ যোৱা হৈছে এনেধৰণে চুচৰাই চুচৰাই লৈ যোৱা হৈছে বাতিল লগার পর্যন্ত এই জোর 40 লাখ চলিত ইনকালাব জিন্দাবাদ আসাবাদ জিন্দাবাদ জিন্দাবাদ আসাবাদ জিন্দাবাদ জিন্দাবাদ আর যাই কাপ বিলুপ্ত সিদ্ধান্ত বাতিল করিবা লাগিব এই তো বাতিল লগার পর্যন্ত আমার এই জোর 40 লাখ চলিত বেশি নহুনা জিন্দাবাদ জিন্দাবাদ আসাবাদ ইখান মারি দি বাকি আর ধরি না ইখান মারি দি আপোনালোকে গম পাই যে ৮,০০০ পদ শিক্ষক পদ বিলুপ্তি কৰাৰ সিদ্ধান্ত লৈছে যি সময়ত তেওঁলোকে কৰ্মসংস্থাপনৰ কথা কৈছিলে বছৰি ২ লাখকে চাকৰি দিয়াৰ কথা কৈছিলে সেই সময়ত আমি দেখিবলৈ পাইছো তেওঁলোকে আজি ৮,০০০ পদ বিলুপ্তি কৰিছে যি সময়ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য আহিছে ৩,০০০তকৈ বেছি স্কুল এজনীয়া শিক্ষকৰে চলি আছে সেই সময়ত কিয় শিক্ষামন্ত্ৰীয়ে কৈছে যে শিক্ষকৰ প্ৰয়োজন নাই সেয়া হৈছে আমাৰ প্ৰশ্ন যি সময়ত তেওঁলোকে অসমৰ ৰাইজক বিভিন্ন বেকভাওনা আজি ৰাজহুৱা শিক্ষাখণ্ডৰ ৰক্ষাৰ কাৰণে তেওঁলোকে ৰাজপথত নামিছে আমি এছএফআই ডিৱাইফাই স্পষ্টভাৱে কৈছোঁ ৮,০০০ শিক্ষক পদৰ যি সিদ্ধান্ত বিলুপ্তিকৰণৰ সিদ্ধান্ত লৈছে সেয়া বাতিল কৰিব লাগিব অতি শীঘ্ৰে টেট উত্তীৰ্ণ শিক্ষকসকলক চাকৰি দিব লাগিব আৰু যিসকল ঠিকাভিত্তিত কাম কৰি আছিলে তেওঁলোকক অতি শীঘ্ৰে চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগিব নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব ৰাজপথত বহিবলৈ বাধ্য হৈছোঁ কাৰণ আমি যেতিয়াই ৰাজপথত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব নামিছোঁ আমাক এইদৰে তেওঁলোকে দমন তেওঁলোকে এটা মিছিল কৰিব নিদিয়ে এটা প্ৰতিবাদ সাব্যস্ত কৰিব নিদিয়ে সেইকাৰণে আমি আজি গণতান্ত্ৰিক পথ বাছি লৈছোঁ আমি তেতিয়ালৈকে ইয়াতে বহি থাকিম যেতিয়ালৈকে তেওঁলোকে তেওঁলোকৰ অগণতান্ত্ৰিক কৰ্মকাণ্ড মানি নলয় যেতিয়ালৈকে তেওঁলোকে গণতান্ত্ৰিক পৰিৱেশ ঘূৰাই আনিব নোৱাৰে তেতিয়ালৈকে আমাৰ এই দাবী বৰ্তাই থাকিব আৰু যেতিয়ালৈকে তেওঁলোকে ছাত্ৰ বিৰোধী যুৱক বিৰোধী এই সিদ্ধান্ত বাতিল নকৰে আমাৰ এই সংগ্ৰাম চলি থাকিব আমাৰ সংগ্ৰাম আমি চলাই লৈ যাম প্ৰতিবাদ কৰিবলৈ নিদিয়ে আমাক তেওঁলোকে প্ৰতিবাদ আমি শান্তিপূৰ্ণ সমদলতা কৰিবলৈ নিদিয়ে আমাৰ স্পষ্ট কথা এটাই আজি বহু উত্তীৰ্ণ টেট উত্তীৰ্ণ যুৱক যুৱতী আছে তেওঁলোকক চাকৰি দিয়ক আজি চাকৰিৰ প্ৰয়োজন কিন্তু তেওঁলোকে চাকৰি নাইকিয়া কৰিছে পদ বিলুপ্তি কৰিছে ঠিকা ভিত্তিক শিক্ষকক আজি পাৰ্মানেণ্ট কৰাৰ প্ৰয়োজন আছিলে কিন্তু তেওঁলোকে এই ফেচিবাদী চৰকাৰখনে এতিয়া এই ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে আমাক শান্তিপূৰ্ণ প্ৰতিবাদৰ ওপৰত